স্বাগতম টু ৰিকি ব্লগছ আৰু কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইছ আজি ভিডিঅ'টো হ'ল এটা বিশেষ ভিডিঅ'। আজি ভিডিঅ'টোত অলপ মানে জমনি টাইপৰ হ'ব। তো গাইছ আজি ভিডিঅ'টো হ'ল মানে আজি আমি খানা খাম আৰু আজি ডিচেম্বৰৰ ২৭ তাৰিখ আৰু সকলোৱে মানে ৫ জানুৱাৰীত খানা খায় বেছিভাগ মানে নতুন বছৰ উপলক্ষে, কিন্তু আমি আৰু বছৰটো যিহেতু শেষৰ টাইমত আমি এটা খানা খাওঁ। তো আজি ২৭ ডিচেম্বৰ আৰু আজি আমি ৬জনে খানা খাম, মানে ৬জন বন্ধু আমি আগতে একেলগে পঢ়ি আহিছোঁ আৰু আমাৰ খানাটো কোনো মাছ মাংস নাই, মানে একদম শৰীৰ সুস্থ থকা খানা। তো আমাৰ খানাটো নিৰামিষ খানা আৰু কি আইটেম হয় আপোনালোকক দেখুৱাম। তো গাইছ বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ পাৰ্টনাৰৰ বাইক আৰু মোক চলাব দিছে আজি, আৰু এই বন্ধু এটাক মানে অলপমান ৰখি আছোঁ, মানে সি আৰু হোৱা নাই ওলা, তো সিয়াক ৰখি আছোঁ আৰু সি অহাৰ পিছতে আমি যাম। আৰু আমাৰ দাদা আহিছে ওলাই। তো এতিয়া গাইছ বলক আৰু আহি পালোঁ আৰু আলু কাটিলোঁ, পিঁয়াজ কাটিলোঁ আৰু আৰু আমাৰ ভাই পূৰা লেবু খাই আছে আৰু দাদা আমাৰ পূৰা লাইফত আছে আৰু সৰু মিনি বক্স একো নাই। আৰু এতিয়া মানে তৰকাৰীখিনি বনাম আৰু অলপ টাইম ৰখক, আপোনালোকক দেখাই আছোঁ। তৰকাৰীটো বনাই আছোঁ আৰু লাবৰাৰ কাৰণে বস্তু দিছোঁ। চালিমাৰ জ্বালাৰ গুড়া আনিছোঁ, জিৰা আনিছোঁ পূৰা এভৰিডে, আৰু এইটা আনিছোঁ জিঞ্জাৰ গাৰ্লিক পট, মানে বৰ্তমান আদা নৰহু এটা মিক্স আছে গাইছ, আপোনালোকক চাই থাকক। আৰু মই বনাম পনীৰটো, মানে মই বনাম। তো চব্জিটো মানে আমাৰ পাৰ্টনাৰে বনাব, চব্জিটো অলপ লাজ কৰিছে আৰু তাহোন তাতে অলপ জমনি কৰি আছে, কাম বনটো নাইয়ে তাহাৰ। कौन है ये लोग कहाँ से आते हैं? দেখুৱাম মানে চব্জি গো বনালোঁ, তো কেনেকুৱা লাগিছে ক'ব। চব্জি গো হৈ গ'ল আৰু এতিয়া হ'ল চালাড হ'ব। আৰু এইবাৰ মানে ভাত গো বনাইছোঁ আৰু ভাতৰ বিষয়ে বেছি নাজানো, কিবা ৩ আঙুলি পানী দিছোঁ আৰু মানে ইউটিউবৰ পৰা চাই। এতিয়া মানে পনীৰৰ কাৰণে মই ৰেডি পূৰা, মানে আলুখিনি অলপ সিদ্ধ হ'ব লাগিব না, নহ'লেতো আলুটা কাঁচা হৈ থাকে। নতুন আলু বৰ্তমান গাইছ আলুৰ কেজি আগতে আমি 10 টকা খাইছিলোঁ, বৰ্তমান 20 টকা আলুৰ কেজি, জানা এনেহেন দাম বাঢ়ছে। পিঁয়াজ আধা কেজি, পিঁয়াজ 1 কেজিৰ দাম 50 টকা, কেনেকৈ সংসাৰ চলাব মানুহ। তো গাইছ এতিয়া বানি আছোঁ, আপোনালোকে চাই থাকক। আৰু পনীৰটো মই তাত ভাজি থৈ দিছোঁ। আপোনালোকে যদি খানাত যদি খায় মোক একবাৰ ক'ব আৰু বঢ়িয়াকৈ বনাই দিম আপোনালোকক। গাইছ অলপমান মানে ভিডিঅ'টো ৰাখি দিলোঁ, মানে এতিয়া অলপ আৰু ভাত খাই আছে আমাৰ আপোনাৰ শুন। আৰু আহিছে পনীৰ, কেনেকুৱা লাগিছে দাদা, কেনেকুৱা লাগিছে? তো গাইছ এতিয়া এইবাৰ ভাতটো খাম আৰু খাই দিয়ে অলপমান আছোঁ আপোনালোকৰ ওচৰত, চাই থাকক। তো গাইছ এতিয়া মানে ভাত খোৱা হ'ল আৰু ভাত খাই এতিয়া অলপ পাছত মানে বাচনখিনি ধুই মানে ঘৰলৈ যাম। অলপ কাম আছে ঘৰত। মানে গাইছ আজি ভিডিঅ'টো মানে অলপমান সৰু হ'ল, তো কাৰণটো হ'ল মানে এনেই অলপ ওচৰৰ পথাৰ এখনত মানে খানা এইটো খালোঁ, মানে এনেই দুপৰীয়াৰ আহাৰ হিচাপে খালোঁ আৰু মানে এইটো খানা নহয়, কিন্তু খানা বুলিয়ে কওঁ আমি সকলোৱে। আৰু অহা 29 তাৰিখ আপোনালোকৰ ওচৰত আহি আছে মোৰ নতুন ভিডিঅ'। আমি যাম উকিয়াম, আৰু উকিয়ামত যাই কি কৰিম কি নকৰিম, কি খাম কি হেৰি কৰিম, তো সকলো আপোনালোকক দেখুৱাম। তো আপোনালোকে যাতে চাই থাকে, আশা থাকিল। তো গাইছ আজি ভিডিঅ'টো এইখিনিতে সামৰণি। তো ধন্যবাদ, আৰু আপোনালোকৰ ওচৰত আশা থাকিল মোক যাতে সোনকালে আপোনালোকে ছাপোৰ্ট কৰে। আৰু আপোনালোকৰ ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজৰ লিংক দি আছে। তো আপোনালোকে যাতে মোক যেনেকৈ ছাবস্ক্ৰাইব কৰিছে সেনেকৈ যাতে এটা ফ'ল' কৰে। তো ধন্যবাদ।